নমস্কাৰ, পোনপ্ৰথমতে সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল বিপুল ডেকা। আজি মই আপোনালোকক অসমীয়া চলচ্চিত্ৰ জগতৰ এটা বেয়া খবৰ দিব ওলাইছোঁ। ইতিমধ্যে বহুতে হয়তো এই খবৰটো গম পাইছে। জনপ্ৰিয় অভিনেতা কিশোৰ দাসৰ ভয়ানক কেঞ্চাৰ ৰোগত আক্ৰান্ত হৈছে। মাত্ৰ 28 বছৰ বয়সতে তেওঁ ভয়ানক কেঞ্চাৰ ৰোগত আক্ৰান্ত হ'বলগীয়া হৈছে। তেওঁক বহুজনে আৰ্থিক সাহাৰ্য দিয়াৰ লগতে বহুজনে তেওঁৰ হৈ ভগৱানৰ ওচৰত আশীৰ্বাদ বিচাৰিছে যাতে তেওঁ সোনকালে সুস্থ হয় আৰু ভাল ভাল গান তথা চিৰিয়েল আমাক উপহাৰ দিব পাৰে, তাৰে কামনা কৰি। আৰু চিকিৎসাৰ সকলোবিলাক দায়িত্ব বহন কৰিছে অসমৰ জনপ্ৰিয় শিল্পী জুবিন গাৰ্গে। মই সকলোৰে পৰা কিশোৰ দাসৰ হৈ সকলোৰে পৰা মৰম তথা আশীৰ্বাদ বিচাৰিছোঁ যাতে তেওঁ সোনকালে সুস্থ হৈ পৰে। লগতে যিসকলে নিজৰ সামৰ্থ্যৰে পাৰে তেওঁক আৰ্থিক সাহাৰ্য দিব বুলিও মই আশা ৰাখিছোঁ। শেষত যদি আপোনালোকৰ ভিডিঅ'টো ভাল লাগিল তেতিয়াহ'লে ভিডিঅ'টো এটা লাইক, কমেণ্ট, শ্বেয়াৰ আৰু মোৰ চেনেলটো যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰি লোৱা নাই প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব বুলি আশা ৰাখিছোঁ। আজিলৈ আহিছোঁ, ধন্যবাদ।